IOCL ইণ্ডিয়ান অইল কৰ্পৰেশ্যনৰ বঙাইগাঁও ইয়াৰ পৰা কোকৰাঝাৰ জিলা আৰু চিৰাং জিলাত যিখিনি হেল্থ ডিপাৰ্টমেণ্টত যিখিনি ইকুইপমেণ্ট দিলে আমি BTC চৰকাৰ হিচাপেও দিব পৰা নাছিল। বহুত মানে সহায় হৈছে, আমি ধন্যবাদ দিবই লাগিব আমাৰ IOCL তথা বঙাইগাঁও ৰিফাইনাৰী এক্সিকিউটিভ ডাইৰেক্টৰ বৰুৱা ডাঙৰীয়াক। তো ইয়াৰ ইনিচিয়েটিভতে আমি কোকৰাঝাৰ জিলা আৰু চিৰাং জিলাৰ মেডিকেল ইকুইপমেণ্ট বহুত পাবলৈ হৈছে। মুঠতে আমাৰ যিটো চৰকাৰ হিচাপে আমি যিটো কৰিব পৰা নাছিল, দিব পৰা নাছিল হেল্থ ডিপাৰ্টমেণ্টত, এইটো দি পেলাই আমাক বহুত সহায় কৰিছে আৰু আমি ধন্যবাদ দিছোঁ। আৰু আগন্তুক দিনতো যাতে এই CSR প্ৰগ্ৰামৰ দ্বাৰা দি নেক্সট ইয়াৰতো আৰু এনেকুৱা যাতে ভাল হেল্থ ডিপাৰ্টমেণ্ট নহ'লেও এডুকেশ্যন বা কমিউনিকেশ্যন এনেকুৱা ছাইডত কিছু সহায় কৰিব পাৰে নাকি আমি এপ্ৰ'চ কৰি চাম। মুঠতে CSR প্ৰগ্ৰামৰ দ্বাৰা দি আমি চিৰাং আৰু কোকৰাঝাৰত হেল্থ ডিপাৰ্টমেণ্টত যিটো পাইছে আমি বহুত খুচি, বহুত ভাল পাইছোঁ। একদম মেনি থেংকছ। স্যাৰ ক'ব গ'লে স্বাস্থ্য খণ্ডৰ যথেষ্ট নাই আছে 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 আমি জানো আমি জাষ্ট 8-9 মাহ হৈছে আমাৰ নতুন বাজেট যেতিয়া আৰম্ভ হ'ব এই বছৰত জুলাইত বাজেট হ'ব। সেইবিলাক পইচা দি ক'ত মেৰামতি কৰিব লাগে, ক'ত কিমান ডক্টৰ আছে নাই, সেইবিলাক গোটেই আমি 100% নোৱাৰিলেও আমি কিছু কৰিব পাৰিব, বহুত কৰিব পাৰিব। আমাক একদম বিশ্বাস, ডক্টৰৰ অভাৱ আছে, নাৰ্ছৰ অভাৱ আছে, এইটো অল আছাম। তথাপিও ইয়াৰ মাজেদি আমি কেনেকৈ এই গেপখিনি মানে ফিল আপ কৰিব পাৰে বা ফাংচনেল কৰিব পাৰে, এইটো আমি কৰিম। উপায় নাই, আমি এইটো কৰিবই লাগিব, এইটো আমাৰ দায়িত্ব বাছ।